নমস্কাৰ আমি আছো আজি এগৰাকী সুদক্ষ ৰাজনীতিবিদ হিচাপে পৰিচিত আৰু তেখেত এগৰাকী সাংস্কৃতিক কৰ্মী অভয়াপুৰীৰ ৰবীন বানিকৰ ঘৰত আৰু তেখেতৰ লগত আমি কিছু কথা পাতিম জীৱন সম্পৰ্কে কিছু কথা পাতিম তেখেতৰ জীৱনৰ ওপৰত কিছু আলোকপাত কৰিম আৰু ৰবীন দা নমস্কাৰ নমস্কাৰ হয় ৰবীন্দাৰ বিষয়ে কিছু কথা ক'ব লাগিলে ৰবীন আমি সকলোৱে মৰমতে শ্ৰদ্ধাৰ পাছত আমি সকলোৱে ৰবীন্দা বুলিয়ে মাতো আৰু ৰবীন বানিকৰ জন্ম হৈছিলে 1945 চনত বাসুগাঁও আৰু তেখেত অভয়াপুৰী 35 নং অভয়াপুৰীৰ দক্ষিণ সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছে মই যিমান দূৰ মনত পৰে 1996 চনত আৰু 2006 চনত ইয়াৰ উপৰি তেখেতে অভয়াপুৰীৰ সামাজিক জীৱনত বিশেষভাৱে জড়িত হৈ আছে অভয়াপুৰী জ্যোতি সাংস্কৃতিক অনুষ্ঠানত তেখেতে দীৰ্ঘদিন ধৰি সভাপতিৰ দায়িত্বত আছিলে আৰু জ্যোতি সাংস্কৃতিক অনুষ্ঠানত ঠন ধৰি উঠাত তেখেতে বহুত অৱদান আছে অভয়াপুৰী কলা পৰিষদ ভৱনৰ সভাপতিৰ দায়িত্বত তেখেতে দীৰ্ঘদিন ধৰি আছিলে মই যিমান দূৰ জানো ইয়াকে আৰম্ভ কৰি অভয়াপুৰীত নাট্য সন্মিলনৰ যিখন অধিৱেশন তাতে গধুৰ দায়িত্বত আছিলে তেখেতে আৰু ৰবীন বানিক দেৱৰ সামাজিক অৱদান আমি সদায় স্বীকাৰ কৰোঁ দাদা আপুনি ৰাজনৈতিক জগতখনত যেতিয়া আহিল ৰাজনীতিত আহিম বুলি আহিছে নে বিশেষ পৰিস্থিতিত আপুনি ৰাজনীতিত আহিল নাই মই চাকৰি কৰি আছিলোঁ হয় মোক ইমান মানুহে গৈ ধৰিলে 1985 চনত যে আপুনি আহিবই লাগিব মই নাহোঁ সপ্তাহত গৈ থাকে মানুহ গৈ থাকে এটা ৰুমত 4খন বিচনা থৈ দিছিলোঁ প্ৰত্যেক শনিবাৰে যায় আৰু ৰবিবাৰে ফুৰি আহে তাৰপিছত এৰাব নোৱাৰি চাকৰি বাদ দি আহিলোঁ যদিও মই সংখ্যালঘুৰ হাতত হাৰিব লগা হ'ল প্ৰথমবাৰ আপুনি নিৰ্বাচনত যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰে এইবাৰ আপুনি পৰাজয় বৰণ ইয়াৰ পিছত দ্বিতীয়বাৰো পৰাজয় বৰণ কৰিছোঁ কংগ্ৰেছৰ হাতত হয় তৃতীয়বাৰতহে মই জিকিছোঁ আপুনি ইয়াৰ পিছত এটা পদবীত আছিলে চিডুল কাষ্ট ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন হয় কিমান চনত আছিলে সেইটো 85 চনত আছিলোঁ 85 চনত প্ৰথমবাৰ যেতিয়া আপুনি নিৰ্বাচন পৰাজিত হয় তেতিয়া চেয়াৰমেন দিছিলে আপুনি চিডুল কাষ্ট ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন আছিলে চিডুল কাষ্ট কৰ্পোৰেশ্যনৰ প্ৰথমতে আমি আৰম্ভ কৰোঁ দাদা এতিয়া কেনে আছে আপুনি মই ভাল নহয় সুস্থ নহয় কেনেকুৱা কিবা অসুবিধাত আছোঁ 7 মাহমান মই ধৰি বিচনাতে আছোঁ এওঁ মানে মোক পৰিচৰ্যা কৰি ৰাখিছে আপুনি যেতিয়া অগপ দলত যোগদান কৰে তেতিয়া আপুনি অগপ দলত এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰিছিল হয় তাৰপিছত এতিয়া আপুনি দুবাৰকৈ অভয়াপুৰী দক্ষিণ সমষ্টিক প্ৰতিনিধিত্ব কৰিছে আপুনি এগৰাকী সামাজিক দায়িত্ববোধ থকা এগৰাকী দায়িত্বশীল অভিভাৱকৰ ভূমিকা পালন কৰিছিল এই সমষ্টিত আপোনাৰ চাৰিওকাষে ৰাজনৈতিক দলৰ কৰ্মীকে ধৰি বিভিন্ন সমাজকৰ্মী বা বিভিন্ন শ্ৰেণীৰ মানুহে আপোনাক আগুৰি থকা দেখা পাইছিলোঁ বিভিন্ন সময়ত এই সময়ত সেই দলৰ কৰ্মীসকলে আপোনাৰ খবৰ ৰাখিছেনে ৰাখে নে আপোনাৰ এই অসুস্থতাৰ সময়ত দলৰ মুৰব্বীসকলে আপোনাৰ খবৰ ৰাখিছে ৰাখে অগপ দলটোৱে বিভিন্ন সময়ত দুবাৰকৈ শাসনত আহিছে অহাৰ পিছত পৰৱৰ্তী পৰ্যায়ত অগপৰ মাজত কিছু বিভিন্ন সমালোচনাৰ সন্মুখীন হৈছে আপুনি কিবা পৰামৰ্শ দিব খোজে অগপক এগৰাকী জ্যেষ্ঠ কৰ্মী হিচাপে প্ৰত্যেকটো ৰাজনৈতিক দলৰে বাদ বিসম্বাদ থাকে কিন্তু ডাঙৰ কথা হৈছে কি য'ত মানে পাৰি তাত সংশোধন কৰি পেলাই দলটোক বৰ্তাই ৰখা দলটোক সমাজৰ বিভিন্ন মানুহৰ মাজলৈ লৈ যোৱা সেইটো কৰিব লাগে সেইটো প্ৰধান কাম
এতিয়াও দলটো শেষ হৈ যোৱা নাই, কাৰণ দলটো বৰ্তমান চৰকাৰৰ লগতে আছে, AGP দলটো। দাদা আমি বিভিন্ন কথা পাতি যাম, এতিয়া এটা গীত শুনো। আজি গীত আৰু কথাৰ মাজত আমাৰ অনুষ্ঠানটো আগবঢ়াই লৈ যাম। প্ৰথমতে কি গীত গাব? আপোনাৰ জীৱনৰ বহু গীত, আপুনি জীৱনত বহুত গীত লিখিছে, সুৰ কৰিছে, আপুনি নাটক লিখিছে, যৌতুক গৃহ বা মৰুত হেৰালজী নদীকে ধৰি বা বিভিন্ন নাটকৰ পৰিচালনা কৰিছে, আপুনি কবিতা লিখিছে, বহুত সমাদৰ লাভ কৰিছে। আজি এইবিলাকৰ ওপৰতো পৰ্যায়ক্ৰমে আমি কথা পাতি যাম, কিন্তু এতিয়া আমি গীতৰ মাজলৈ যাম। আপোনাৰ প্ৰিয় গীত কোনটো? প্ৰত্যেকটো গীতে প্ৰিয় গীত, গীতৰ কোনো প্ৰিয় গীত নাই। সুৰ মানে সুন্দৰ, সুন্দৰ মানে প্ৰিয়। প্ৰথমতে এটি গীত শুনিম, ইয়াৰ পিছত আৰু কিছু কথা পাতিম। প্ৰথমতে মই সূৰ্য বৰা শ্বহীদ, ভাষা শ্বহীদ শিলিগুৰিত, তেখেতক নৃশংসভাৱে মাৰিছিলে। তেখেতে লিখা গীত আছে, এটি গীত মই সুৰ কৰিছোঁ, বনগীত এটা, সেই গীতটোকে মই এতিয়া গাম বুলি ভাবিছোঁ। সুন্দৰ, আমি এতিয়া গীত শুনিম। হ'ব। দূৰণিৰে আমাৰে গাঁও, দূৰণিৰে আমাৰে গাঁও, দূৰণিৰে আমাৰে গাঁও, দূৰণিৰে আমাৰে গাঁও। কোনো আহে হাতলৈ, কোনো আহে মাছলৈ, কোনো আহে হাতলৈ, কোনো আহে মাছলৈ, কোনোৱে বা বনি জ্বলাই সাজি কাচিনা। দূৰণিৰে আমাৰে গাঁও, দূৰণিৰে আমাৰে গাঁও, দূৰণিৰে আমাৰে গাঁও। একা বেকা নৈখনিয়ে ধীৰে বৈ যায়, একা বেকা নৈখনিয়ে ধীৰে বৈ যায়। শিমলু গছত, শিমলু গছত পৰি মাথে কুৰুলা, দাৱনীয়ে কাচি লৈ পকা ধান কাটে গৈ, দাৱনীয়ে কাচি লৈ পকা ধান কাটে গৈ, ৰিণিকি ৰিণিকি দেখা পায়। দূৰণিৰে আমাৰে গাঁও, দূৰণিৰে আমাৰে গাঁও। সুন্দৰ দাদা, খুব ভাল লাগিল। আপুনি খুব সুন্দৰ সুৰ কৰিছে। মই ভাবোঁ দৰ্শকেও, আমাৰ দৰ্শকেও এই গীতৰ সুৰ শুনি নিশ্চয়কৈ দীপ্তিনাথ বুলি এজনী ছোৱালী ৰেডিঅ'তো গাইছে এই গীতটো। গুৱাহাটী অনাদৰ কেন্দ্ৰত এইটো প্ৰচাৰিত হৈছে। সুন্দৰ দাদা, আৰু বহু গীতত সুৰ কৰিছে অজস্ৰ। আমাৰ মই দৰ্শকসকলক কওঁ, আমাৰ মাজত ৰবীন বাণিক্যদেৱৰ সহধৰ্মিনী অঞ্জনা বাণিক্য আছে। বৌ, কথা এটা সুধোঁ। দাদা ৰবীন দাৰ লগত যেতিয়া আপোনাৰ বিবাহ পাশত আবদ্ধ হয়, আপুনি তাৰ আগতে দাদাক লগ পাইছে? আপুনি সেই সময়ত দাদাৰ লগত একেলগে ক'ৰবাত সংগীতানুষ্ঠানত সংগীত পৰিৱেশন কৰিছিল নেকি? বঙাইগাঁও কলেজত আপুনি কিবা এটা অনুষ্ঠানত? হয়,
গীত পৰিৱেশন কৰিবলৈ আহিছিল সুবিধাৰ লগত আহিছিলে তেতিয়া মই তেতিয়া জেলত তেখেতে জেলত আছিল জেলৰ পৰা অহাৰ পিছত মোক চবে কৈ কি আপুনি নবুৰ লগত আপোনাৰ বিয়া হ'ব নহয় আমি যে দেখিছোঁ তেওঁ মই বোলো মই নাজানো এইবিলাক তাহলে জেলত যাব লগা জেলত সেইকাৰণে জেলত কি মিছা মিছাত মেইনটেনেন্স অফ ইণ্টাৰনেল চিকিউৰিটি ইমাৰ্জেঞ্চিত বহুদিন আছিলোঁ জেলত জৰুৰীকালীন অৱস্থাত আপুনি আৰক্ষী আপোনাক গ্ৰেপ্তাৰ কৰিছিলে আৰু মিছা আনি কেৰিত থৈছিলে গোৱালপাৰাত কাৰাগাৰত আছিল কিমান দিন আছিলে মই 3 মাহ 4 দিন আছিলোঁ এনেই দাদাইতো ঘৰত সংগীত চৰ্চা কৰে আপুনি হয় এনেই বৌৰ লগত একেলগে কি গীত গায় সাধাৰণতে কোৱা কোৱা মই অলপ চৰ্চা শুনিছোঁ এই তুমি বিয়াৰ নিশা হয়ন পাতিতে এই গীতটো আপোনালোকে দুয়ো গায় এটা আজি শুনো বৌ তুমি বিয়া নি হয় সেইটো শুনিম এতিয়া আচ্ছা তুমি মূল্যবিহীন ঘৰ তুমি বিয়াৰ নিশাৰ শয়ন বাটি এমাহি ৰজনী গংগা তোমাৰ মূল্য এই নিশা তোমাৰ মূল্য এই নিশা গুণ্ডদিন কোঠাতে তুমি পৰবি পিলাবল কিছু পালিয়ে তোমাক হাহাকাৰ তুমি বিয়াৰ নিশাৰ শয়ন পাতি এপাহি ৰজনী গংগা তোমাৰ মূল্য এই নিশা নিশাৰ শয়ন পাতি এপাহি ৰজনী গংগা তোমাৰ মূল্য এই নিশা দাদা গীতটো শুনি ভাল লাগিল দাদা আৰু বৌৰ কণ্ঠত গীত আমিও শুনাৰ সুযোগ পালোঁ ৰাজনৈতিক ক্ষেত্ৰখনত যেতিয়া আপুনি প্ৰৱেশ কৰিলে আপুনি এই সমষ্টিক প্ৰতিনিধিত্ব কৰিছে অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিক অভয়পুৰীক লৈ আপোনাৰ নিশ্চয় বহুত সপোন আছিল এই সপোন এতিয়াও কিবা ভাবে নেকি যে অভয়পুৰীখন আপোনাৰ সপোনৰ দৃষ্টিত কেনেকুৱা বা কি কৰিলে ভাল হ'লহেঁতেন অভয়পুৰীত আজি 33 বছৰে 30 বেডেড হস্পিটেলখন চলি আছে AGPৰ দিনৰে সাব ডিভিজনেল হস্পিটেল হিচাপে 100খন বেড হ'ব লাগে বৰ্তমান মাটি আছে চব আছে কিন্তু আজিলৈকে হোৱা নাই সেইটো হোৱাৰ কাৰণে মই এটা ডিমাণ্ড দিছোঁ তাৰপিছত যিহেতু এইখন এখন সাংস্কৃতিক মানে নগৰী গতিকে ইয়াতে ভাল ভাল শিল্পী ওলাইছিল গতিকে এইটো কলা পৰিষদখন এটা ভাল মানে সৰ্বাধুনিক ষ্টেজ এখন হ'ব লাগে থিয়েট্ৰিকেল হল এটা হ'ব লাগে সেইটো মই বিচাৰোঁ তাৰপিছত আমাৰ যে
চেফটি চেমি আমি পাহৰি যাওঁ আজিকালি কথাবিলাক হয় দাদা আমি কথাও পাতি যাম আৰু গীত শুনিম দাদা আপুনি নাটক লিখিছিলে হয় আপোনাৰ এখন নাটক খুব চৰ্চিত বিশেষকৈ জতুগৃহখন আৰু এখন মৰুত হেৰালজী নদী আপুনি কেইখনমান নাটক লিখিছে মই পূৰ্ণাংগ নাটক লিখিছোঁ 5খন হয় আৰু একাংকিকা নামকেইটা মনত পৰে জতুগৃহ হয় মৰুত হেৰালজী নদী জীৱন জ্যোতি তাৰপিছত জীৱন জ্যোতি আৰু কেইখন পাহৰি আছোঁ আপোনাৰ এই জতুগৃহ নাটকখন সেই সময়ত খুব চৰ্চিত থিয়েটাৰ ৰূপালীম থিয়েটাৰত এইখন প্ৰদৰ্শন হৈছিল আৰু খুব জনপ্ৰিয়তা লাভ কৰিছিল আৰু সেই সময়ত আপোনাৰ নামটো খুব চৰ্চিত হৈছিল যে এইখন ৰবীন বানিকৰ মনত কেনে অনুভৱ হয় নহয় মোৰ কমপ্লিট হোৱা নাই মই আধৰুৱা হৈ থাকিল জীৱনটোৰ চব আধৰুৱা হৈ থাকিল পূৰ্ণাংগ কৰিব নোৱাৰিলোঁ একাংকী নাটক বহুত আছিল হেণ্ডচাপ শ্ৰীকৃষ্ণ হেণ্ডচাপ শ্ৰীকৃষ্ণ দাদা আপুনি গীত লিখিছে আপোনাৰ গীতৰ শব্দ বা তাত যিটো মানে সুৰৰ যাদু বা সুৰৰ মায়াজাল এইবিলাকে বহুতৰ মানে কাণত এতিয়াও ভাঙি থাকে বা প্ৰকাশ ভংগী শব্দ এক্সপ্ৰেছন এই কথাবিলাক লৈ খুব চৰ্চা হয় আপুনি এইবিলাকৰ ওপৰত খুব বেছি লক্ষ্য ৰাখিছিল নিশ্চয় এতিয়াৰ প্ৰজন্মক কিবা ক'ব এতিয়াৰ প্ৰজন্মক ক'ম যে উদ্দেশ্যবিহীনভাৱে নুঘূৰি উদ্দেশ্যমূলকভাৱে সমাজখনক আগবঢ়াই নিয়াৰ খাতিৰত কলা সংস্কৃতিক জীপাল কৰি তুলিবৰ কাৰণে এই জাতিটোৰ মানুহক অসমীয়া মানুহক মই আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ আমি কথা পাতি থাকিম অনুষ্ঠানৰ মাজত আৰু আমি আছোঁ অভয়পুৰী সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰা বিধানসভাত ৰবীন বানিকৰ ঘৰত আৰু আমি গীত আৰু কথাৰ এই অনুষ্ঠানটো আগবঢ়াই লৈ যাই থাকিম এতিয়া আমি এটি গীত শুনিম দাদা এইবাৰ কি গীত শুনাব দাদা এই ৰাজনীতিৰ লগত আপুনি জড়িত থকাৰ সময়ত সংগীত চৰ্চাটো কেনেকৈ অব্যাহত ৰাখিছিল সেইটো মোৰ নিচা আছিল সেইটো মোৰ নিচা আপুনি বিধায়ক হৈ থকা সময়তো বিভিন্ন অনুষ্ঠানত আপুনি গীত পৰিৱেশন কৰিছিলোঁ হয় ভাবি ভাল লাগিছে কেতিয়াবা এনেকুৱা হয় ক'ৰবাত বৈতামাৰী সেইখন বৈতামাৰীত তাতে মোক কৈছিল যে আপুনি আমাক ভক্তিৰে দিব নালাগে ভোট খুজিব নালাগে কেইটামান গীত গাওক মই গীত কেইটামান গাইছিলোঁ আমি এটা গীত শুনিম দাদা এইবাৰ কি গীত শুনাব আমাক কাৰে কি খুলিতে পাৰি পৰাৰি কথাই ৰে মনে যাৰে চাই বন্ধুৰে কালে গাছে নাই করে কাল পাতায় পাতায় টিয়া পাতায় পাতায় টিয়া তোমার আমার হইবে মিলন যমুনাতে গিয়া রে মনে যারে চাই বন্ধুরে দিলে যারে চাই তারে কি ভুলিতে পারি পরারি কথায় রে মনে যারে চাই বন্ধুরে সুন্দৰ দাদা আপুনি
নাটক লিখিছিলে আৰু সেই সময়ত নাটকবিলাক খুব জতুগৃহৰ দৰে নাটকখন ৰূপালী থিয়েটাৰত খুব সুন্দৰ প্ৰদৰ্শন হৈছিল, দৰ্শকে আঁকোৱালি লৈছিল। এই ৰাজনীতিবিদসকলে ৰাজনীতি নতুন প্ৰজন্মক কিবা ক'ব ৰাজনীতি ক্ষেত্ৰখনলৈ কেনেকৈ মানে কি বিচাৰে আপুনি অহাটো কেনেধৰণে অহাটো আশা কৰে? প্ৰকৃতভাৱে ৰাজনীতিক হৃদয়ংগম কৰি বৰ্তমানৰ সমাজখনত কি ধৰণে আগবাঢ়িলে ভাল হয় সেইধৰণে আগবঢ়াৰ কাৰণে অসমীয়া জাতিৰ মানুহক মই আহ্বান কৰিলোঁ আগবাঢ়ি আহিবৰ কাৰণে। আমি আছোঁ ৰবীন বানিকৰ ঘৰত। তেখেত অভয়পুৰী দক্ষিণ সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছে, দুবাৰকৈ বিধায়ক হৈছে আৰু তেখেতে এই ৰাজনৈতিক ক্ষেত্ৰখনত সমান্তৰালভাৱে সাংস্কৃতিক দিশতো তেখেতে সুন্দৰভাৱে আগবাঢ়ি গৈছিল আৰু বিভিন্ন বিষয়ৰ ওপৰত গীত নাট বা কবিতা ইত্যাদি চৰ্চা তেখেতে সদায় অব্যাহত ৰাখিছিল। তেখেতৰ গীত নাট কবিতা কথা এইবিলাকে সেই সময়ত খুব অধিক চৰ্চা লাভ কৰিছে। আজিও বহুতৰ স্মৃতিত সেইবিলাক খুব সজীৱ হৈ আছে। আমি দাদা অলপ আপোনাৰ লিখা গীত বহুত আছে, তথাপি আপোনাৰ এই মুহূৰ্তত শুনিম আপুনি লিখা গীত আৰু বৌৰ কণ্ঠত শুনিম। হয়, আপুনিও মাজতে পাৰিলে সহযোগ কৰিব, ভাল লাগিব। বৌ, এতিয়া আপোনাৰ কণ্ঠত এই গীতটি শুনিম। আছে আৰু ভাৰতবৰ্ষ এইখন নদীৰ সিপাৰত দেখিলোঁ মনে মনে জুই জ্বলা। এইখন নদী মাত নিবল পাত নিমাত নিমাত নিবল উদং কৰা সুন্দৰ পাত কুশল মাখল গৰা মনে মনে এইখন নদী নদী। বহু খুব সুন্দৰ, মনত ভাবি ভাল লাগে যে দাদাই গীত লিখিছে ইমান সুন্দৰ শব্দৰ আৰু আপুনি কণ্ঠদান কৰিলে খুব ভাল লাগে। আপোনাৰ কেনে লাগে? দাদাই গীত লিখিছে, আপুনি গাইছে। বৰ ভাল লাগে, আনন্দ হয়। দাদাই বহু গীত লিখিছে, আপোনাৰ কিছু মনত আছে আৰু দাদাৰ বিষয়ে কি ক'ব আপুনি? তেওঁ মোৰ চিৰ পূজনীয় চিৰ মাননীয় শ্ৰদ্ধাৰ তেওঁৰ অন্তৰখন একেবাৰে সৰল সহজ উদাৰ মনৰ মানুহ। তেওঁৰ অন্তৰখনতে যিকোনো কপটতা নাই, সেয়ে মই ভাবি বৰ ভাল পাওঁ। মই এনেকুৱা এজন স্বামী মোৰ জীৱনত মই পাইছোঁ। দাদাই আপোনাক বহুত মৰম আদৰ যত্ন লৈছে, কিন্তু এনে দাদাৰ কেতিয়াবা খং উঠেনে? কেনেকুৱা খং উঠিলে কি কৰে দাদাই? বস্তুটো ক'ব নাপালে, ঠিক ঠাইত নাপালে, কাগজখন ক'ৰবাত নাপালে,
আৰু দাদাই তামোল পাণ আগতে খুব খাইছিলে তামোল পাণখিনি ভালকৈ নাপালে তেনেকুৱা খং উঠে আপোনালোকৰ বৈবাহিক জীৱনৰ হয় কিবা মধুৰ স্মৃতি শুনাব নেকি বৌ মোৰ জীৱনটোৱে মধুৰ তেখেতক লৈ নহয় মই কওঁ মধুৰ স্মৃতি কেনে জানা আমি আইতাৰ তত্ত্বাৱধানত আছিলোঁ এওঁক বিয়া কৰি অনাৰ 5 মাহ পাছত আইতা ঢুকাইছে আইতা যিদিনা ঢুকাইছে সেইদিনাই এখেতে ভয় খাইছে এখেতে মই মোৰ বুকুৰ মাজত লৈ আইতা য'ত ঢুকাইছিলে তাতে গৈ পেলাই শুই আছোঁ এইটো মধুৰ স্মৃতি দাদা আপোনাৰ মাজে মাজে খং উঠে বুলি ক'লে বৌৱে কেতিয়াবা আপোনাক খং কৰেনে কৰে কৰে খং উঠিলে বৌ কি কৰে বৌৱে মোক মাৰি পেলাবই খোজে এইটো এটা মৰম বা শ্ৰদ্ধা দাদা আমি গীতৰ মাজলৈ আহোঁ আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ গীত বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰিছে এই মুহূৰ্তত আমি ডক্টৰ ভূপেন হাজৰিকাৰ গীত এটি যদি শুনিব পাৰিলোঁ হয় দৰ্শকে নিশ্চয় ভাল পাব দাদা আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ বহু গীত বিভিন্ন মঞ্চত পৰিৱেশন কৰিছে আৰু খুব সমাদৰ লাভ কৰিছিল আজি এই মুহূৰ্তত এটি ভূপেন হাজৰিকাৰ গীত শুনিম যদি আমি এইটো শুনিব পাওঁ এই ডোলা ডোলা গীতটো খুব ভাল পাম সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই গীতটো এটা IPT গীত আছিল গণনাট্য সংঘৰ গীত তাতে গাইছিলে শ্ৰমজীৱী মানুহৰ কাৰণে মানুহৰ দোলা দোলা বেখা বেখা বাটেৰে কৰিয়াও বৰ বৰ মানুহৰ দোলা দোলা বেখা বেখা বাটেৰে কৰিয়াও বৰ বৰ মানুহৰ দোলা দোলা আপোন কৰিলো বনোৱাৰ জীৱনক দেহা আগৰাই তোলা খাব দেৰে কৰিয়াও বৰ বৰ মানুহৰ দোলা দোলা তাৰপিছত কি দোলাৰ ভিতৰত তিৰবিৰ কৰিছে দোলাৰে ভিতৰত তিৰবিৰ কৰিছে চহকী পাতৰে পাত ঘনে ঘনে দেখিছো চৰ কৰিছে শুকুলা চোৰৰা মোৰহে ফোনাটিক এইবাৰ বিহুতে নিদিলো পুতাৰে চোলা চকুলো ওলালে মনটি আমাৰ লৈ যাওঁ কঢ়িয়াই লৈ যাওঁ তোলা আমাৰ কান্ধ তাৰ আগত যে আছিল বৰ বৰ মানুহে দোলাত শুনি যায় আমাৰ এই ঘামবোৰ আমাৰ কান্ধৰ পৰা পিছলিব লাগিলে বাগৰি পৰিব দোলা ৰজা মহাৰজা দোলা বৰ বৰ মানুহৰ দোলা 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 মোৰ এটা ডাঙৰ বেমাৰ হৈছিল চেপ্টিচেমিয়া মই চব পাহৰি গৈছিলোঁ আপোনাৰ এই অসুখ হোৱাৰ পিছত ইয়াৰ চিকিৎসা চলি আছে চলি আছে এতিয়া যথেষ্ট ভাল পাইছে
ভাল পোৱা বুলি কোৱা নাযায়। হয় আপোনাৰ এই অসুখৰ পিছত আপোনাৰ কেনেকুৱা পূৰ্বৰ কথাবিলাক পাহৰি থাকে? পাহৰি যাওঁ। তাৰমানে চেপ্টিচেমিয়া হৈছিল মোৰ এটা। চেপ্টিচেমিয়া হোৱাৰ পিছত মই 4 দিন গুৱাহাটী ইণ্টাৰনেশ্যনেল হস্পিটেলৰ এপ'ল' ব্ৰাঞ্চত আছিলোঁ। তাতে মোৰ এটা হেৰি হৈছিল, মানে ব্ৰেইনত এটা কোবাইছিল, ষ্ট্ৰ'ক কৰিছিল, মাইনৰ ষ্ট্ৰ'ক। সেই মাইনৰ ষ্ট্ৰ'কৰ কাৰণে মই চব কথা পৃথিৱীৰ পাহৰি গৈছোঁ। বহুত দেৰি গৈ মোৰ নামটোও মই নিজৰ নামটো কওঁতে দেৰি গ'লোঁ, সেইকাৰণে পাহৰি যাওঁ। কথা পাতি মানে ৰিহাৰ্চেল দিলেহে মনত পৰিব। হেমেন বনিকত থাকিলে উলিয়াব পাৰি। এতিয়া আপোনাৰ নিজাকৈ লিখা গীত, আপুনি ৰচনা কৰা গীত, মানে সুৰ দিয়া, কণ্ঠ দিয়া বহুত আছে। এই মুহূৰ্তত আপুনি আপোনাৰ এটি প্ৰিয় গীত কি শুনাব আমাক? মোৰ এইটো এটা জনপ্ৰিয় গীত আছিল, যিটো গাবলৈ ওলাইছোঁ। আকাশ মোৱা কল্পনা আৰু বুটলো দ্ৰোণ ফুলৰ স্নিগ্ধ ৰঙৰ আলপনা, স্নিগ্ধ ৰঙৰ আলপনা মই বুটলো ধ্ৰুৱ জীৱন আকাশ মোৱা কল্পনা।